নমস্কাৰ আপোনালোক সকলোকে প্ৰিয়ংকাৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ। আজি মই অতি সহজে বনোৱা এবিধ লাছিৰ ৰেচিপি লৈ আহিছোঁ। এইকেইদিন খুব গৰম দিছে নহয়নে? এই গৰমত এনেকৈ লাছি বনাই খালে খুবেই ভাল লাগে। আহকচোন এই ৰেচিপিটো মই কেনেকৈ বনালোঁ চাওঁ। ইয়াৰ বাবে মই এয়া মিঠা দৈ লৈছোঁ। এতিয়া মই ইয়াত ফ্ৰিজৰ ঠাণ্ডা পানী লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে আইচো ল'ব পাৰে। মই আইচ লোৱা নাই বাৰু। তাৰপিছত মই ইয়াত অলপমান চেনি দিছোঁ যিহেতু মিঠা দৈ আছিলে। এইখিনি মই এতিয়া মিক্সিত পিহি লৈছোঁ। এতিয়া মোৰ লাছিখিনি হৈ গ'ল। এই ৰেচিপিটো বনাবলৈ অতি সহজ নহয়নে? খাবলৈও বহুত টেষ্টি হয়। যদি ৰেচিপিটো চাই ভাল পালে কমেণ্ট কৰি জনাব, লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।